Sanghi. Moto girls, Sanghi. Moto girl. তো গাইজ আপোনালোক ভিডিঅ' আৰম্ভণিত যিটো ছোৱালীক দেখিছে এইটো ছোৱালী আৰু আমাৰ মাজত নাই। এইজনী ছোৱালী খুব কম সময়ত বহুত জনপ্ৰিয়তা লাভ কৰিছিল। তাইৰ চেনেলত 1 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ্ছ আছিল। আৰু গাইজ সোমবাৰ 13 তাৰিখে আৰু যোৱাকালি গুৱাহাটীৰ বামুণী ময়দানত তাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰু কেনেকৈ কি হৈছে এইবিলাক তেওঁলোকে আমি গম পোৱা নাই। আৰু গাইজ এই ছোৱালীজনীৰ বিষয়ে আমাৰ ডিম্পু দা SBN দা ইণ্টাৰভিউত কিবা কিবি ক'লে সেইবিলাক ক্লিপ আপোনালোকে মই এজন ইউটিউবাৰ বা আজি বহুত ইউটিউবাৰ আছে তো পিয়লিনা তাইক মই জানো আমাৰ ঘৰতো গৈছিল মোৰ জন্মদিনত গৈছিল তো হঠাৎ কালি মই শিৱসাগৰত থাকোঁতে খবৰটো পালোঁ তাৰ ৰহস্যজনক মৃত্যু তো বহুত বেছি বেয়া লাগিছে ইমান সেইতে কালে পোনপ্ৰথমতেতো তেখেতৰ আত্মাই শান্তি লাভ কৰক আৰু কিয় মৰিছে কেনেকুৱাকৈ কি হ'ল ভালকৈ যাতে তদন্ত হয় আৰু যাতে ভালকৈ চিৰিয়াছলি কথাটো লয় কাৰণ আমাৰ ঘৰতো গৈছিল আৰু ভাল তাৰ বহুত ফলোৱাৰ্ছ আছে আৰু ভাল ৰাইডাৰ আছিলে তো ইনভেষ্টিগেশ্যন হওক আৰু যাতে এনেকুৱা কেছ আৰু কিয় নহওক আৰু এইটোৱে ছাবস্ক্ৰাইবাৰ আছিল আৰু সাংঘি ব্লগছৰ মানে বিষয়ে তাৰ শাহুৰীয়ে কিবা কিবি কৈছে আপোনালোকে সেই ভিডিঅ'টো ক'ত আছিলে তেওঁলোক কোনটো ৰুমত মানে এটা ৰুম আছিলে সিহঁত দুটা যেতিয়া ধৰা মই কৈছোঁ না তাই অলপ ঘূৰি ফুৰে ইউটিউবাৰ হয়তো কেতিয়াবা গুৱাহাটীত ধৰা কেতিয়াবা দুদিনমান ইয়াত থাকে এনেকৈ প্ৰায়ে তাই বঙাইগাঁৱতেই বেছিভাগ আছিল তাৰপিছত ইয়াত থাকোঁতে সিদিনা আগদিনাখন সিহঁতে ক'ৰবাত দুইটা ফুৰিবলৈ গৈছে তাৰপিছত গৈ পেলাই মানে কি আৰু তাই ধুনীয়াকৈ আহিছে ৰাতি 10:30 বজাত আহি পেলাই সি নমাই থৈ পেলাই সি দোকানলৈ গুচি গ'ল তাৰপিছত আৰু আহি মানে কি তাই বাহিৰতে ভাত পানী খাই আহেতো অহাৰ কাৰণে মই মানে কি আৰু ডিষ্টাৰ্ব নিদিওঁ তুমি তোমাৰ কাম আছে কিবা আছে এতিয়া আমি অকল ভাত ৰন্ধা কামকেইটাহে কৰি থাকোঁ কিন্তু তাইতো বাহিৰা কাম কৰে সেইকাৰণে মই ভাবোঁ তুমি কিবা বাহিৰতে খাই বৈ আছা মই আৰু ইমান সুধি তথাপি মোৰ সোধাটো কৰ্তব্যৰ কাৰণে মই সুধিছোঁ যে তুমি ভাত খালানে তুমি হেৰি কি বুলি কয় আৰু ভাত খাবানে চাংগি এপাক উঠা মাত দিয়া তাৰমানে কি কেতিয়াবা তাই অলপ হেৰি টাইপৰ মানে ছোৱালীজনী মানে কি আৰু মন গ'লে ধৰা কথা কয় যেতিয়া তাই মন গ'লে কথা কয় ময়ো তেতিয়াহে কথা কওঁ মই উপজাচি তাৰমানে কি আৰু তুমি হেৰি কৰা মই ইমান হেৰি কৰি নাথাকোঁ কিমান সময়ত আপোনালোকে মৃতদেহ প্ৰত্যক্ষ কৰিছে মৃতদেহ মানে সময়টো ৰাতিপুৱাৰ ভাগত তেওঁ আগদিনা ৰাতি আপোনাৰ ল'ৰাৰ লগত ফুৰিব গৈছিলে তাৰপিছত ৰাতি কিমানমান সময়ত ঘূৰি আহিছে দুয়োগৰাকী নহয় মই কৈছোঁ নে তাইক এনেকৈ অলপ ফুৰি চাকি আহি সেইখিনি 10:30 বজাত ক'ৰবাত হোটেলে কিবা খাইছে নেকি ভাত চাত খালে চাগে খাই পেলাই তাইক সেই 10:30 বজাত থৈ গৈছে তাৰপিছত থৈ গৈ আপোনাৰ ল'ৰা ক'ত গৈ থৈ পেলাই ক'ত গৈছে তাৰ ফাৰ্মাচী আছে তাৰমানে তাৰপিছত এইবাৰ কিবি ব্যৱসায় কৰা মানুহটো গতিকে এইবিলাকত সি অকণমান দেৰিকৈ আহি পেলাই তাৰপিছত কিমান সময়ত উভতি আহিলে সি প্ৰায় 1-1:30 মানত আহিছে দেই তেতিয়ালৈকে আপোনাৰ বোৱাৰী অকলে আছিলে অকলে মানে তাই থাকেই তাৰমানে কি তাই মই কৈছোঁ নে তাই মানে কি বহুত মনোবাঞ্ছা থকা ছোৱালী দেই মই ছোৱালীজনীৰ বিষয়ে কওঁ তাই বহুত উচ্চাকাংক্ষী ছোৱালী তাই কিন্তু একচুৱেলি মই কওঁৱে যে তুমি যদি আৰু ভাল পৰিৱেশ পোৱা হ'লে নহয় তুমি আৰু ওপৰলৈ গ'লাহেঁতেন মই সেইকাৰণে মানে কি আমি কোনেও ডিষ্টাৰ্ব নিদিওঁ ল'ৰা ৰাতি 1 বজাত ঘূৰি আহি তেওঁলোকৰ ৰুমত শুব গৈছিল নে আপোনালোকৰ ৰুমত আছিল নহয় মানে কি জানা তাই যেতিয়া কেতিয়াবা শুই থাকে নহয় তাই যদি গভীৰ টোপনি আহে মোক সেইকাৰণে মই এটা কথাই বিচাৰিছিলোঁ যে ছোৱালীজনী অৰিজিন মাকজনীক লাগে মোৰ কাৰণ তাই মূল কথাটো কওক সিদিনা আপোনাৰ ল'ৰা 1 বজাত উভতি আহি তেওঁলোকৰ নিজৰ ৰুমত গৈছিল নে আপোনালোকৰ নহয় মানে কি আমাৰ বিচনা কিবা শুনো কেতিয়াবা ধৰা তাই যেতিয়া 1-1:30 বাজিছে আহিছে দেৰি হৈছে তেতিয়া তাই মানে কি তাইক ডিষ্টাৰ্ব দিয়া নাই আৰু ইমান জটিলকৈ ভবাও নাই কথাটো আমাৰ লগত মানে কি আমাৰ এটা ৰুম অপেন তাতে যাৰ মন যায় তাতেই শুই যাওঁ আমি আমাৰ আৰু গাইজ
তেখেতৰ আত্মা চিৰশান্তি লাভ কৰক আমি কামনা কৰোঁ আৰু গাইজ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আজি এইটো ভিডিঅ'ত আপোনাক নকওঁ মই যে লাইক কৰক বা কমেণ্ট কৰক যিমান পাৰে গাইজ ফ'ল' কৰিব নালাগে আপোনালোকে যদি মন যায় ফ'ল' কৰিব যদি ভিডিঅ'টো ভাল লাগে ফ'ল' কৰিব যদি মন নাচায় গাইজ হাত জোৰ কৰি কৈছোঁ গাইজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক